নমস্কাৰ আজি বহু দিনৰ মূৰত এটি নতুন ভিডিঅ' লৈ পুনৰ লগ পাইছোঁ। আজি আমি বনাম গৰৈ মাছৰ পিটিকা। মাছটো প্ৰথমে খলা লগাই জুইত সুন্দৰকৈ পুৰি ল'ম আৰু এইফালে কেৰাহীত বহোৱা হৈ আছে চুকা শাক আৰু কাঠ আলু আৰু মাছৰ জোল। মাছটো পুৰা সম্পূৰ্ণ হ'ল। এতিয়া আমি বাকলিবোৰ এনেদৰে কটাৰী খন্দেৰে আঁতৰাই ল'ম আৰু ইয়াৰ পেটত থকা আমি লেতেৰাখিনি আঁতৰাই ল'ম। লগতে দালিৰ চাটনি ৰেডি কৰা হৈছে। তাৰ বাবে আমি দালি, পিঁয়াজ, নহৰু সেইখিনি প্ৰথমে পিচি ল'ম। মাছ পোৰাৰ কাৰণে আমি ধনিয়া পাত লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। বহুতেই সুন্দৰ লাগিব খাই গোটেইখিনি আমি ধুনীয়াকৈ পিচি ল'ম। প্ৰথমে মাছ পিটিকা আমাৰ ৰেডি হৈ গ'ল। চুকা শাক আৰু কাঠ আলুৰ তৰকাৰী, আৰু এইকেইটা হৈছে ভেবেলী লতাৰ বৰা আৰু এয়া হৈছে গৰৈ মাছৰ চাটনি। বহুত টেষ্টি লাগিছে খাই। এফালে দালিৰ চাটনিও আছে। কেনেকুৱা হৈছে খাই চাওঁ প্ৰথমে। বহুতো টেষ্টি হৈছে। সুন্দৰ।